প্ৰথমতে CITUৰ পক্ষৰ পৰা সমগ্ৰ ৰাজ্যখনৰে শ্ৰমিক কৰ্মচাৰীলৈকে অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আমি লক্ষ্য কৰিছোঁ যে প্ৰতি বছৰে মে' দিৱস পালন কৰি আহিছে আৰু মে' দিৱসত নতুন নতুন তেওঁলোকে শপত গ্ৰহণ কৰিছে যাতে মালিক পক্ষই শ্ৰমিকক শোষণ কৰিব নোৱাৰে, যাতে চৰকাৰে শ্ৰমিক আইন যিধৰণে মালিকবিলাকে ভংগ কৰি আছে এই ক্ষেত্ৰত তেওঁলোকে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰে, যাতে শ্ৰমিকসকলৰ নিম্নতম মজুৰি তেওঁলোকৰ 18,000 টকা তেওঁলোকে যাতে নিৰ্ধাৰণ কৰে। কিয়নো আজি বয় বস্তুৰ যি দাম এই ক্ষেত্ৰত শ্ৰমিক কৰ্মচাৰীয়ে আজি 7,000 6,000 টকা দিয়ে তেওঁলোকক আজি মালিক পক্ষই তেওঁলোকক আজি ঠগাই আছে, প্ৰবঞ্চনা কৰি আছে, প্ৰতাৰণা কৰি আছে। সেইকাৰণে আগন্তুক দিনত আজি কেন্দ্ৰীয় হওক ৰাজ্য চৰকাৰ হওক তেওঁলোকৰ যি অৰ্থনীতিৰ ফলত সাধাৰণ মানুহ আজি ক্ষতিগ্ৰস্ত হৈছে এই ক্ষেত্ৰত আজি শ্ৰমিক শ্ৰেণীয়ে আগন্তুক দিনৰ আন্দোলন কৰিব। আৰু আমি উদ্বেগৰে লক্ষ্য কৰিছোঁ যেতিয়া আজি কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে শ্ৰমজীৱী মানুহ সাধাৰণ কৃষক হওক অন্যান্য যিবিলাক ৰিক্সাৱালা ঠেলাৱালাই হওক বা বিভিন্ন কল কাৰখানাত শ্ৰমিকে হওক তেওঁলোকে মূল্য বৃদ্ধিৰ ফলত তেওঁলোকে বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈ আছে, কৰ্মসংস্থান হেৰুৱাবলগীয়া হৈছে, কল কাৰখানা বন্ধ হৈ গৈছে। এনে ক্ষেত্ৰত তেওঁলোকে এইবিলাক সমস্যা সমাধান কৰিব নোৱাৰি আজি ধৰ্মৰ ভিত্তিত শাসক শ্ৰেণীয়ে মানুহক বিভক্ত কৰিব বিচাৰিছে। আজি হিন্দু মুছলমান বিভিন্ন সম্প্ৰদায়ৰ মাজত বিভাজন কৰাৰ কাৰণে চেষ্টা কৰিছে। আমি শ্ৰমিক শ্ৰেণী আজি এইটো এটা সমস্যা আমাৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে দেখা দিছে। সেইকাৰণে আমি CITUৱে আবেদন জনাইছোঁ যে শাসক শ্ৰেণীৰ যি তেওঁলোকৰ নীতি মালিকৰ স্বাৰ্থত বৃহৎ ধনীসকলৰ স্বাৰ্থত তেওঁলোকে যি নীতি গ্ৰহণ কৰিছে সেই প্ৰত্যাহাৰ কৰক আৰু শ্ৰমিক শ্ৰেণীৰ যি ঐক্য ভঙাৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে বিভাজনৰ নীতি লৈছে সেইটো বন্ধ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে এই নীতিৰ বিৰুদ্ধে সমগ্ৰ শ্ৰমিক শ্ৰেণীকে ঐক্যবদ্ধভাৱে আগন্তুক দিনত সংগ্ৰাম কৰাৰ আৰু বেছি শক্তিশালীভাৱে সংগঠিত কৰাৰ কাৰণে আবেদন জনাইছোঁ।